মৰমৰ বন্ধু, পত্ৰৰ দ্বাৰাই মৰমবোৰ ল'বা। বৰ্তমান মোৰ ভাল, আশা কৰোঁ তোমাৰো ভাল নিশ্চয়। বহুদিন খা খবৰ পোৱা নাছিলোঁ, নিলিখোঁ বুলি ভাবিছিলোঁ। তুমি পঠিওৱা গীতটো পাই উত্তৰ লিখিবলৈ বাধ্য হ'লোঁ। সঁচা কথা ক'বলৈ হ'লে মনত পেলাই দিলে গীতটোৱে। ইমান ভাল লাগিল যে কথাবস্তুৱে যেন তোমাৰে মোৰে বন্ধুত্বৰ কথাকে ক'লে। বৰ্তমান কি কামত ব্যস্ত আছা? মই এইকেইদিন নতুন ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কামতে ব্যস্ত আছোঁ। ভালো লাগিছে, অশান্তিও লাগিছে। তথাপিও নতুন ছাত্ৰ ছাত্ৰীৰ মুখবোৰ দেখিলে কিবা আশা জাগ্ৰত হয়। পাহৰি যাওঁ নিজৰে বয়স। তোমালৈ এইবোৰ কথা নিলিখোঁ বুলিয়েই ভাবোঁ, কিন্তু মনে নামানে। পুনৰ হাতত কলম তুলি লওঁ। সদায়ে ভাবোঁ একোকে নকৰোঁ খবৰ ভাল বেয়াৰ। তথাপিও বাৰে বাৰে কিয় মন যায় খবৰ লোৱাৰ। মনটোক সদায়ে বুজাওঁ, বেৰি বেৰি শিকনি দিওঁ, অভিমানত ওফন্দি উঠোঁ। তথাপিও মনে নামানে। হৃদয়ৰ টনা আজোৰাত ক্ষত বিক্ষত হৃদয়খনত এচমকা ৰক্তজবাৰ পাহি। আল ফুলে সাঁচি ৰাখোঁ, মই যে নিসংগ। নিসংগতা মোৰ সহচৰ। জন অৰণ্যৰ মাজত থাকিও মই নিসংগ। নিসংগতাই মোৰ জীৱন। মই জীয়াই আছোঁ মাথো স্মৃতি সাৱটি। পংকিল সমাজৰ কৃদ্যতাত লুতুৰি পুতুৰি হৈ থৰকা চুটি হেৰাইছোঁ। যেনিয়ে চাওঁ তেনিয়ে মাথো দুৰ্নীতি। দুৰ্নীতি যেন আজি প্ৰতি মানুহৰ ৰক্তৰ প্ৰবাহিত এক ব্যাধি। সেই ব্যাধিৰ প্ৰাদুৰ্ভাৱ আজি কমক চাৰি বাঢ়িছেহে। তেনে এখন পৃথিৱীত নতুন প্ৰজন্মই কি কৰিব? আমি বা কৰিম কি? সেই ভাবিছোঁ আজি আৰু বাস্তৱ পৃথিৱীৰ মায়াত জীয়াই থাকিব নোৱাৰি। সোঁৱৰণিৰ হেঙুলীয়া আভাৰ চমকত বাকী থকা বাটচোৱা আগবাঢ়িম। এই ক্ষেত্ৰত বাৰু তোমাৰ মতামত কি? মোৰ আজি কাৰোৰে মতামতত গুৰুত্ব দিবৰ ইচ্ছা নাই। বহুত দিন তোমালৈ বহুত চিঠি লিখিলোঁ। অন্তৰৰ তাগিদাৰ খাতিৰত ভাবিছোঁ আৰু নিলিখোঁ। আমিও জানো আজিৰ যুগৰ লগত খাপ খাই চলিব নোৱাৰোঁ। একোখন চিঠিয়ে যি মাদকতা কঢ়িয়াই আজিৰ বিজ্ঞান প্ৰযুক্তিৰ মাজত তাক পোৱা নাযায়। তথাপিও বন্ধু, আমিও এই প্ৰযুক্তিৰ মিঠা মিঠা আমেজ লওঁ আহা। আজিৰে পৰা মেছেজ আৰু হোৱাটছআপৰ দ্বাৰা আমাৰ ভাৱ বিনিময় কৰিম। মাজে মাজে ভিডিঅ' কলিঙো কৰিম। কেনে হ'ব কোৱা? মই ভাবিছোঁ বৰ বেয়া নহ'ব নেকি? আমাৰ চিঠিৰ উত্তৰ পোৱা উৎকণ্ঠাবোৰো নাইকিয়া হ'ব। তাৰ লগে লগে কি নাইকিয়া হ'ব গম পাইছাইতো। বহুত দীঘলীয়া কৰাৰ ইচ্ছা মোৰ নাই। শেষত মোৰ মৰম ল'বা। আশা ৰাখিছোঁ ভগৱানে তোমাক সুদীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য দান কৰিব। ভগৱানৰ ওচৰত মোৰ এই প্ৰাৰ্থনা। বহুত মৰম আৰু ভালপোৱাৰে সামৰিলোঁ। ইতি তোমাৰ বন্ধু। পাহৰিছিলোঁ মোৰ হোৱাটছআপ নম্বৰটো দিবলৈ। হোৱাটছআপ নম্বৰটো লগতে দি পঠিয়াইছোঁ। ব্যৱহাৰ কৰিবলৈ নাপাহৰিবা।